এইবাৰ প্ৰশ্ন হ'ল, কি কৰিলে ছোৱালীয়ে চুজিবলৈ পাগল হৈ যায়? ইয়াৰ উত্তৰ হ'ল, স্তন চুপিলে পাগল হৈ যায়। এইবাৰ প্ৰশ্ন হ'ল, ছোৱালীয়ে চুজিবলৈ কেতিয়া আৰু কেনেকৈ দিয়ে? ইয়াৰ উত্তৰ হ'ল, মাঝৰাতি যেতিয়া তাইৰ কৰিবলৈ মন যায় তেতিয়া। এইবাৰ প্ৰশ্ন হ'ল, বিদেশী ছোৱালীবোৰক সম্ভোগ কৰোঁতে টিকাত কিয় মাৰে? ইয়াৰ উত্তৰ হ'ল, উত্তেজনা বঢ়াৰ কাৰণে মাৰে। এইবাৰ প্ৰশ্ন হ'ল, কেনেকৈ চুজিলে ছোৱালীয়ে সহ্য কৰিব নোৱাৰা হয়? ইয়াৰ উত্তৰ হ'ল, দুটা ভৰি কান্ধত তুলি জোৰেৰে কৰিলে। ইয়াৰ পিছত প্ৰশ্ন হ'ল, দুয়োটা স্তনত ধৰি লৰাই কেতিয়া সম্ভোগ কৰে? ইয়াৰ উত্তৰ হ'ল, যেতিয়া পানী ওলাও হয় তেতিয়া। ইয়াৰ পিছত প্ৰশ্ন হ'ল, ওখ ছোৱালীবোৰে কেনেকৈ সম্ভোগ কৰি ভাল পায়? ইয়াৰ উত্তৰ হ'ল, দুয়োটা ভৰি দাঙি কৰিবলৈ ভাল পায়। এইবাৰ প্ৰশ্ন হ'ল, কোনবোৰ ছোৱালীৰ তলত ফুটাটো দীঘল আৰু বহল থাকে? ইয়াৰ উত্তৰ হ'ল, শকত ছোৱালীবোৰৰ। এইবাৰ প্ৰশ্ন হ'ল, কোনবোৰ ছোৱালীয়ে পাছফালৰ পৰা কৰিবলৈ দিবলৈ লাজ কৰে? ইয়াৰ উত্তৰ হ'ল, সৰু স্তনৰ ছোৱালীবোৰে লাজ কৰে। এইবাৰ প্ৰশ্ন হ'ল, কেনেকৈ ছোৱালীয়ে স্তন পিটিকাবলৈ বিচাৰে? ইয়াৰ উত্তৰ হ'ল, যিবোৰ ছোৱালীৰ চুজিবলৈ ইচ্ছা থাকে সেইবোৰে। ইয়াৰ পিছত প্ৰশ্ন হ'ল, কোনবোৰ ছোৱালীয়ে লিংগ চুপিবলৈ ভাল পায়? ইয়াৰ উত্তৰ হ'ল, ডাঙৰ টিকাৰ ছোৱালীবোৰে ভাল পায়। এইবাৰ প্ৰশ্ন হ'ল, কোন দেশৰ ছোৱালীয়ে পকৰত লিংগ ভৰাবলৈ বেছিকৈ ভাল পায়? ইয়াৰ উত্তৰ হ'ল, জাৰ্মানীৰ ছোৱালীয়ে। ইহঁতে নিবিচাৰে বিয়াৰ আগতে কিদাত লিংগ সোমোৱাটো। এইবাৰ প্ৰশ্ন হ'ল, সকলোতকৈ সম্ভোগৰ মজা কোনে বেছিকৈ ল'ব পাৰে, পুৰুষ নে মহিলাই? ইয়াৰ উত্তৰ হ'ল, মহিলাই। কাৰণ পুৰুষৰ তুলনাত মহিলাই বেছি দেৰিলৈকে সম্ভোগ কৰিব পাৰে। এইবাৰ প্ৰশ্ন হ'ল, মহিলাই নিজতকৈ কম বয়সৰ ল'ৰাৰ লগত সম্ভোগ কৰিবলৈ সোনকালে কিয় মান্তি হয়?
ইয়াৰ উত্তৰ হ'ল কাৰণ সেই ল'ৰাবোৰে মহিলাগৰাকীৰ গিৰিয়াতকৈ বেছি সময় সম্ভৱ কৰিব পাৰে। এইবাৰ প্ৰশ্ন হ'ল গীতা হাতেৰে লিখালে কিয় ভিজি যায়? ইয়াৰ উত্তৰ হ'ল কাৰণ মহিলাই তেতিয়া সম্ভৱ কৰিবলৈ প্ৰস্তুত হয়।